নমস্কাৰ। আবৃত্তিৰ কবিতাৰ শিৰোনাম সেউজীয়া কামিজ। তোমাৰ জন্মদিন উপলক্ষে দিয়া সেউজীয়া কামিজটো তুমি বাৰু কেতিয়াবা পিন্ধানে? তোমাৰ দেহত আৱৰি লোৱানে মোৰ মৰমৰ আলিংগনক? মন যায় জানা তোমাক বাৰুকৈ চাবলৈ, মই দিয়া সাজেৰে কেনেনো দেখি। সেউজীয়া কামিজটো পিন্ধিলে চাগৈ মনটো সেউজীয়াৰে ভৰি যায়, নহয়নে? মৰমবোৰ দুগুণে বাঢ়ে, মন পথাৰৰ সেউজীয়াবোৰো নকৈ গজি উঠে তোমাৰ উদ্ভাসিত হৃদয়ৰ সাজত। এদিন আহিবাচোন মই দিয়া মৰমৰ কামিজটো পিন্ধি, দুয়ো নৈ পাৰত হাতে হাত ধৰি হেঁপাহ পলুৱাই মনৰ বতৰা লওঁ। সেউজীয়াৰে ভৰাই তুলিম আমাৰ প্ৰেমৰ পৃথিৱীখনক। আহিবা কিন্তু মই দিয়া মৰমৰ সেই সেউজীয়া কামিজটো পিন্ধি, মোৰ মানস পটত সযত্নে সাঁচি থওঁ তোমাৰ অপৰূপ প্ৰতিচ্ছবি যুগ যুগান্তৰলৈ। ধন্যবাদ।